खुलुमबाय स्टुडियो आं रबन बसुमतारी आरो बे समाव चिरांनि बिजनिनिफ्राय मोनसे गिदिर रादाब चिरांनि बिजनिनिफ्राय लानानै फैदों बे समनि दुंहाव रादाब वी वान्ट जास्टिस दायनिगिरिखौ थाबैनो फासि होनांगौ वी डिमान्ड जास्टिस बायदि सोदोबजों गोमखांदों बिजनियाव जिबानन्द बसुमतारी एबा राजु बसुमतारीनि थार बिजिरनायखौ मोननो थाखाय गोख्रों सोमावसारदों बिजनि जिल्ला गेलेमु गौथुमनि बानजायनायाव बिजनि दखरा दुलाराय बर' फरायसा आफादजों लोगोसे बनसु आरो बिजनि जिल्ला नेमसु बिजनि जिल्ला आमसु आरो बिटिसि बेंगलि लाइमोन फेडारेसन आरो राजखान्थि दोलोनि गोबां दैदेनगिरिफोराबो खौसे बाहागो लानानै गोख्रों सोमावसारदों बिजनियाव बे गासै आफादनि खौसे सोमावसारनायाव जिबानन्द बसुमतारी एबा राजु बसुमतारीखौ बुथारग्रा दायनिगिरिफोरनि हेंथायै 2 घन्टानि सोमावसारनाय हाबाफारि लादों चिरांनि बिजनियाव जिबानन्द बसुमतारीखौ बुथारग्रा साथाम दायनिगिरिफोरखौ फासि होनांगौनि गोख्रों दाबि लोगोसे जिबानन्द बसुमतारीनि नखरखौ अनसुंथाइ होनो गोख्रों दाबि खालामदों 1 कौटि रांनि अनसुंथाइ होनो गोख्रों दाबि खालामो सोमावसारगिरिफ्रा फुंनि 11 रिंगानिफ्राय सानजौफुनि 1 रिंगासिम गोख्रों सोमावसारो बुथारग्रा साथाम दायनिगिरिफोरनि हेंथायै बिजनि जिल्ला गेलेमु गौथुमनि बानजायनायाव माखासे आफादफोराबो बाहागो लायो बे सोमावसारनायाव दिनै एबा शनिबारखालि बिजनि हिनजावसा गोजौ फरायसालिनि गेलेग्रा फोथाराव गोख्रों सोमावसारदों साथाम दायनिगिरिफोरनि हेंथायै चिरांनि बिजनियाव गोख्रै हेंथा सोमावसारनाय जिबानन्द बसुमतारीखौ बुथारनायनि साथाम दायनिगिरिफोरखौ फासिनि साजा होनो थाखाय बे गोख्रों सोमावसारनाय बिजनियाव আজি মই এজন পারিখৰ হিচাপে বা বিজনি অঞ্চলৰ এজন সচেতন ব্যক্তি হিচাপে বিডিএছে 2 ঘণ্টীয়া ধৰ্মঘট ইয়াত আৰম্ভ কৰিছে ইয়াত ময়ো নিজেই আৰু অঞ্চলবাসী ৰাইজে স্বতঃস্ফূৰ্তভাৱে আজি আন্দোলনত বা মানে বিচাৰ সোনকালে লাগে বুলি দাবী কৰিছে ইয়াত অংশগ্ৰহণ কৰিছে বৰ দুৰ্ভাগ্যজনক বেয়া লাগিছে আমি এটাই দাবী কৰিছোঁ যে এই 3জন মাৰ্ডাৰাৰক অতি শীঘ্ৰে আইনগতভাৱে ফাষ্ট ট্ৰেকত বিচাৰ কৰি পেলাই তেওঁলোকক 3জনক অতি সোনকালে ফাঁচি দিয়াৰ ব্যৱস্থা কৰিব লাগে বুলি আমি দাবী কৰিছোঁ আৰু ৰাজু বসুমতাৰীৰ ঘৰত কিছু আৰ্থিক সাহায্য কৰাৰ কাৰণে আমি দাবী কৰিছোঁ যাতে তেওঁলোকৰ ঘৰটো চলিব পাৰে দাবী কৰিছোঁ তাৰ লগতে আমাৰ বিজনি অঞ্চলৰ আমাৰ যেটো সিজনক মৰম 26টা জনগোষ্ঠীৰ যেটো প্ৰেম প্ৰীতি এই বস্তু অধুত ৰাখিব লাগে বুলি আমি ইয়াত বিভিন্ন দল সংগঠন জাতীয় সংগঠন ইয়াত অংশগ্ৰহণ কৰিছে একল বড়ো জাতিৰ কাৰণে স্বাৰ্থৰ কাৰণে এই আন্দোলনটো আৰম্ভ কৰিছে গতিকে ময়ো দাবী কৰিছোঁ অতি শীঘ্ৰে ফাষ্ট ট্ৰেকত দ্বাৰা তেওঁলোকক শাস্তিবিহীন কৰিব লাগিব আৰু লগতে চিৰাং জিলাৰ আৰক্ষী বিষয়া SSP আৰু আমাৰ বিজনি SDPO বিজনিৰ OC তেওঁলোকক ধন্যবাদ জনাব লাগিব যে অতি কম টাইমৰ ভিতৰতে তেওঁলোকে মানে দুৰ্বৃত্তকাৰী বা হত্যাকাৰীক চিনাক্ত কৰি পেলাই তেওঁলোকক ধন্যবাদ দিছোঁ আমাৰ আজি যি 2 ঘণ্টা ধৰ্ণা কাৰ্যকৰী কৰিলে আমাৰ বিজনি ডিষ্ট্ৰিক্ট স্পৰ্টছ এছ'চিয়েশ্যনে ইয়াতে আমি দেখা পালোঁ যে তাতে ৰাইজে ওলাই আহিছে ইয়াতে এই অনুযায়ী আমি বনচুৰ পৰা বড়ো নেশ্যনেল ষ্টুডেণ্টছৰ পৰা সেইটোৱে আমি দাবী খুজিছোঁ যেন যোনে মানে মাৰ্ডাৰ কৰিলে তেখেতক আমি হেং দিয়াটো আমি বিচাৰিছোঁ কিন্তু মাৰ্ডাৰে তাৰ কোনো মানে সেই জাতি নাই তাক আমি তাৰ ধৰ্ম নাই সেইটো কাৰণে এই তেনেকুৱা যোনে মাৰ্ডাৰ কৰিলে এই মাৰ্ডাৰটো আমি চবেই জনগোষ্ঠী যিমানখিনি আহিছে সেই মানে জাষ্টিছটো বিচাৰি আহিছে ৰাজু বসুমতাৰীৰ কাৰণে আৰু যোনে মাৰ্ডাৰ কৰিলে তেওঁবিলাকক শাস্তি মানে কি লাষ্ট শাস্তিটো সেইটোৱে হেং টু ডেথ সেইটোৱে আমি বিচাৰিছোঁ ৰূপ দিবলৈ বিচাৰিছিলে আজি ইয়াত প্ৰতিবাদী ধৰ্ণা ৰূপায়িত হৈছে সকলোৱে বিচাৰিছে এই 3 কাল্পিতক ফাঁচি দিব লাগে কি ক'ব চাওক প্ৰথম কথাটো হৈছে খিলঞ্জীয়াৰ ওপৰত আক্ৰমণ নচলিব আৰু খিলঞ্জীয়াৰ ওপৰত যদি খিলঞ্জীয়া লোকৰ ওপৰত যদি কোনোবাই যদি আক্ৰমণ কৰিব বিচাৰে আমি কোনো ছাত্ৰ সন্থা বা আমি ইয়াৰ দল সংগঠন কোনো সহ্য নকৰোঁ আৰু ৰাজুদাক যি হত্যা কৰিলে এই হত্যাৰ ফাষ্ট ট্ৰেক আদালতত গোচৰ শুনানি হ'ব লাগিব আৰু তেওঁলোকৰ ঘৰৰ পৰিয়াল যিহেতু ৰাজুদাৰ এনে কোনো ধৰণৰ ব্যৱসায় বা তেওঁ চাকৰি কৰা নাছিলে তেওঁৰ ঘৰৰ BTC প্ৰশাসনে BTCৰ প্ৰধান হাগ্ৰামা মহিলাৰী ডাঙৰীয়া যাতে
এটা চাকৰিৰ ব্যৱস্থা কৰি দিয়ে আৰু আমি সকলোৱে মিলি আমি 1 কোটি টকা এককালীন ক্ষতিপূৰণৰ দাবী কৰিছোঁ। এই দাবীও যাতে চৰকাৰে মানি লয় তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু লগতে এই যি 3গৰাকী কালপ্ৰিট, এই কালপ্ৰিটক যাতে কঠোৰতম শাস্তি প্ৰদান কৰে, ফাঁচি দিয়ে, তাৰ কাৰণে কিন্তু আমি আহ্বান জনাইছোঁ। সকলোৱে ইয়াত আমচুৱে প্ৰথমে বিচাৰিছোঁ আমি যে আজি আমি আমচুৱে ইয়াত ধৰ্ণাত উপস্থিত হৈছোঁ আৰু আমি বিচাৰিছোঁ তেওঁক এনকাউণ্টাৰ কৰিব লাগে। কাৰণ এনেধৰণৰ হত্যাকাণ্ড কোনো সহ্য কৰিব নোৱাৰে। আজি আপোনালোকে দেখিছে জীৱানন্দ বসুমতাৰী উৰ্ফে ৰাজু বসুমতাৰী, তেওঁ এজন আমি দেখিছোঁ, মই সৰুৰ পৰাই তেওঁক পাইছোঁ। তেওঁ বিজনী ভেৰেংগা ক্লাবৰ খেলুৱৈ আছিল আৰু এতিয়া বিজনী ক্ৰীড়া সন্থাৰ এজন যুটীয়া সম্পাদক। এই ধৰণৰ মানুহক, এটা সমাজ ছ'চিয়েল ৱৰ্কাৰ মানুহক এজনক এনেধৰণৰ হত্যাকাণ্ড কৰাক আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। আৰু আমচুৱে আজি ইয়াত আহি উপস্থিত হৈছোঁ। আমচুৰ ফালৰ পৰা পূৰ্ণ সমৰ্থন আছে যে ৰাজু বসুমতাৰীক যোনে হত্যা কৰিছে তাক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে প্ৰশাসনে। আৰু যদি প্ৰশাসনে তেনেধৰণে ভাবিছে যে লেহেমীয়া গতিত আগবাঢ়ে, কিন্তু ইয়াতকৈ আৰু আজি ধৰ্ণা দিছোঁ, ইয়াতকৈ আৰু ভয়াৱহ গণতান্ত্ৰিক আন্দোলন আমচুৰ ফালৰ পৰা গঢ়ি তোলা হ'ব। চাওক, যি ঘটনা ঘটিছে এটা অত্যন্ত দুঃখজনক ঘটনা। আর এনেকা মানে ঘটনা কেতিয়াও মানি লোৱা সম্ভৱ নহয়। আমি এই ঘটনাক তীব্ৰ ভাষাৰে BTC বেংগলী ফেডাৰেশ্যনে গৰিহণা দিছোঁ। লগতে দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি আমি BTC বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ দাবী জনাইছোঁ।